ডিএফআই ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা অভাৰলেপিং আৰু দ্বিতীয় তালিকা প্ৰস্তুত সম্পৰ্কত কিছু কথা ক'বলৈ ওলাইছোঁ। অহা কাইলৈ 11 বজাৰ পৰা ডিএফআই ৰাজ্যিক কমিটিৰ উদ্যোগত আৰু এছএফআই অসম ৰাজ্যিক কমিটিৰ সহযোগত গুৱাহাটীৰ চচলত আমি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ মূল দাবীটোৱেই হৈছে এই অভাৰলেপিঙৰ সমস্যাটো সমাধান কৰিব লাগে। এখন দ্বিতীয় তালিকা প্ৰস্তুত কৰিব লাগে। যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকৰ নামৰ ভিত্তিতে এখন দ্বিতীয় তালিকা প্ৰস্তুত কৰিব লাগে। আৰু প্ৰাপ্ত নম্বৰ তথা কাট অফ নম্বৰসহ এখন নাম তালিকা প্ৰকাশ কৰিব লাগে। এই দাবীকেইটাৰ ভিত্তিত আমি কাইলৈ প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে বিভিন্ন খবৰ হৈছে বিভিন্ন জেগাৰ পৰা আমাৰ এছএফআই ডিএফআই সতীৰ্থসকলৰ লগতে অৱতীৰ্ণ প্ৰাৰ্থী বঞ্চিত প্ৰাৰ্থীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বাকী যিসকলে এতিয়াও বিভিন্ন দোধৰ-মোধৰত আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ যেন এই প্ৰতিবাদী কাৰ্যসূচী আৰু সৰ্বাত্মক কৰাৰ কাৰণে তেওঁলোকে অংশগ্ৰহণ কৰে। আমি এইকাৰণে গুৰুত্বপূৰ্ণ এই কাৰ্যসূচীটো, কাৰণ অসম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিৰ্দেশতেই এই যে সাংঘাতিক ধৰণৰ এটা বৈষম্য আৰু বঞ্চনা কৰিছে সেইটো ইতিমধ্যে প্ৰমাণিত হৈছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন প্ৰেছ মিট আহ্বান কৰিছে আৰু প্ৰেছ মিটত কিছু কথা কৈছে, কিন্তু এই কথা বতৰাৰ মাজেৰে প্ৰেছ মিটৰ মাজেৰে তেওঁ এটা পাকে প্ৰকাৰে এটা কথা স্বীকাৰ কৰিছে। সেই কথাটো হৈছে যে অভাৰলেপিং হৈছে, কিন্তু অভাৰলেপিং সমস্যাটোৰ সমাধানৰ কাৰণে তেওঁ যিটো পদক্ষেপ ল'ব লাগিছিল, চৰকাৰে যিটো ষ্টেপ ল'ব লাগিছিল তাৰ চলুশ্যন যিটো আছিল সেইটো তেওঁলোকে লোৱা নাই। আমি ইতিমধ্যে 2-3 বাৰকৈ তেওঁলোকৰ ওচৰত মেমৰেণ্ডাম পেছ কৰিছোঁ, স্মাৰকপত্ৰ পঠাইছোঁ আৰু স্পষ্টভাৱে আমি দাবীকেইটা উত্থাপন কৰিছোঁ। লগে লগে ইয়াৰ বিকল্প সমাধানৰ ৰাস্তাটো তেওঁলোকক স্পষ্টভাৱে দেখুৱাই দিছিলোঁ। কিন্তু চৰকাৰে যিহেতু তেওঁলোকে এটা মটিভ লৈ কাম কৰি আছে, তেওঁলোকৰ কথাটো হৈছে তেওঁলোক এপইণ্টমেণ্ট দিব বিচাৰিছে কম সংখ্যক, কিন্তু দেখুৱাব বিচাৰিছে বেছি। গতিকে এনেকুৱা এটা যিহেতু মটিভ লৈ তেওঁলোকে কাম কৰিছে, সেইকাৰণে তেওঁলোকে এই সমস্যাটো সমাধান কৰিব বিচৰা নাই। যাৰ ফলত আমাৰ যিটো আশংকা কৰিছোঁ যে প্ৰায় 51,000 নহয়, 45,000 নহয়, প্ৰায় 20 বা 25,000 ভিতৰতে এইটো সীমিত হৈ থাকিব। আজি তেওঁ যিটো কথা কৈছে যে পৰৱৰ্তী এখন সংবাদমেলত কৈছে যে পৰৱৰ্তী তেওঁ এখন তালিকা প্ৰস্তুত কৰিব এই কেন্দ্ৰীয়টোৰ ভিত্তিতে, কিন্তু তেওঁ তাৰে ভিতৰত মাত্ৰ কেইজনমানৰ কথাহে তেওঁলোকে উল্লেখ কৰিছে। আৰু এই সংখ্যাটো হৈছে থাৰ্ড গ্ৰেডত 198 জন আৰু ফৰ্থ গ্ৰেডত হৈছে 637 জন। গতিকে এই সংখ্যাটো একেবাৰে নগণ্য, অথচ বহু সংখ্যক প্ৰাৰ্থী আছে যিসকলক বঞ্চনা কৰা হৈছে বা এই খালী হৈ থাকিব, সেই খালী পদৰ ভিতৰতে তেওঁলোকক একমডেট কৰাৰ সুযোগটো আছে, কিন্তু চৰকাৰে এই কামটো কৰিব বিচৰা নাই। সেইকাৰণে আমি আমাৰ যিটো দাবী এইটো খুবেই গুৰুত্বপূৰ্ণ। আজি কেণ্ডিডেটসকলক প্ৰাৰ্থীসকলক আমি আহ্বান জনাইছোঁ এই কাৰ্যসূচীটো সফল কৰিব লাগিব। আৰু এই যে চৰকাৰে আজি প্ৰেছ মিট দিছে, প্ৰেছ মিটৰ জৰিয়তে কিছুমান বিভ্ৰান্তিকৰ কথা কৈছে, ধোৱা পোৱা এটা সৃষ্টি কৰিব বিচাৰিছে। চৰকাৰৰ মূল উদ্দেশ্য এইটো যে তেওঁলোকে ধোৱা পোৱা কৰিব আৰু আচল যিটো সমস্যা সেই সমস্যাটোৰ পৰা আঁতৰি থাকিব। নতুন পদৰ কথা ঘোষণা কৰিছে, নতুন খালী পদৰ সংখ্যা দিছে, জুলাইত তেওঁলোকে আকৌ নিযুক্তিৰ বাবে পৰীক্ষা পাতিব। কিন্তু বাস্তৱ কথাটো হৈছে এই যে 12 লক্ষ যুৱক যুৱতীয়ে অৱতীৰ্ণ হ'লে পৰীক্ষাত, তেওঁলোকক আজিলৈকে কোনজন প্ৰাৰ্থীয়ে কিমান নম্বৰ পাইছে সেই কথাটো নাজানিলে, পাছ কৰাৰ কাট অফ মাৰ্কটো নাজানিলে, তেওঁলোকে কিহৰ ভিত্তিত তেওঁলোকক ডিপাৰ্টমেণ্টবিলাক চিলেক্ট কৰিবলৈ দিয়া হ'ল সেইবিলাক কথা নাজানিলে। আল্টিমেটলি এটা অস্বচ্ছ ধুৱলি এটা পৰিৱেশ সৃষ্টি কৰিছে, যাৰ কাৰণে এই গোটেই প্ৰক্ৰিয়াটোৰ স্বচ্ছতাক লৈ প্ৰশ্ন উদয় হৈছে। গতিকে আন এটা কথা হৈছে যে যিটো হাই কোৱালিফিকেশ্যনৰ কথা, এই পদবিলাকৰ ক্ষেত্ৰত আছিলে হায়াৰ ছেকেণ্ডাৰী মেট্ৰিক ফৰ্থ গ্ৰেডৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিক পাছ কৰিলে এই পদবিলাকত তেওঁলোকেহে মানে এপ্লাই কৰিব পাৰে, অৱতীৰ্ণ হ'ব পাৰে। কিন্তু বাস্তৱত দেখিছোঁ, আমাৰ যিটো অভিজ্ঞতা পাইছোঁ, বহু প্ৰাৰ্থী আছে এনেকুৱা যিসকলে MA পাছ কৰিছে, MSc পাছ কৰিছে, অথচ তেওঁলোকে ফৰ্থ গ্ৰেড বা থাৰ্ড গ্ৰেডত চাকৰি ল'বলৈ সক্ষম হৈছে। ইয়াৰ দুটা সমস্যা আছে। এক হৈছে এই উচ্চ শিক্ষিত লোকসকলে পদ চিলেকশ্যন হোৱাৰ লগে লগে যিসকলৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী যোগ্যতা সম্পন্ন প্ৰাৰ্থী তেওঁলোক বঞ্চিত হৈছে পদৰ পৰা, তেওঁলোকৰ বাবে উপযুক্ত পদৰ পৰা তেওঁলোক বঞ্চিত হয়। দ্বিতীয় কথা, উচ্চ শিক্ষিত যিসকলে প্ৰাৰ্থীয়ে এই তলৰ পৰ্যায়ৰ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডত
তেওঁলোকে জইন কৰিব তেওঁলোকে এই পদবিলাকত চাকৰি কৰা বেছি দিন চাকৰি কৰি নাথাকে কাৰণ যিহেতু অন্য উচ্চ পদস্থ চাকৰিৰ বাবে তেওঁলোক যোগ্য তেওঁলোকে সেই চাকৰিৰ বাবে প্ৰিপাৰেশ্যন কৰিব সেই গুচি যোৱাৰ সম্ভাৱনাটো আছে পুনৰ এই পদবিলাক খালী হোৱাৰ সম্ভাৱনা আছে গতিকে এই শংকাবিলাক আছে অৰ্থাৎ দুই ধৰণে চৰকাৰে বা প্ৰাৰ্থীসকলে সমস্যাৰ সন্মুখীন হ'ব ক্ষতি হ'ব গতিকে সেইকাৰণে এই কথা বতৰা মানে হাই কোৱালিফিকেশ্যনৰ কথাটো আছে অভাৰলেপিঙৰ কথাটো আছে আৰু কি বুলি কয় কাট অফ মাৰ্ক যদি প্ৰকাশ নকৰাৰ কাৰণে যিটো সমস্যা হৈছে এই গোটেই কথাবিলাকত যদি এটা চলুচন এটা সমাধান দিব লগা হয় তেতিয়াহ'লে চৰকাৰে এটা স্পষ্ট নীতি লোৱাৰ দৰকাৰ আছিলে কিন্তু এইটো নকৰিলে তাৰ দাবীতে চৰকাৰৰ এই অকৰ্মান্যতাৰ প্ৰতিবাদতে এই প্ৰবঞ্চনাৰ প্ৰতিবাদতে কাৰণ যিটো ডাঙৰ প্ৰবঞ্চনা ডাঙৰ প্ৰতাৰণা এই প্ৰতাৰণাৰ প্ৰতিবাদতে আমি প্ৰতিবাদটো কাইলৈ প্ৰতিবাদী অৱস্থানৰ আহ্বান কৰিছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে আমি ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা আহ্বান জনাইছোঁ আৰু এই গোটেই বিষয়টো সম্পৰ্কত আৰু কিছু কথা কোৱাৰ কাৰণে আমাৰ Dyfiৰ যুটীয়া সম্পাদক নিৰংকুশ নাথ আছে তেওঁ কিছু কথা কোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ আজি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে কিছুমান কথা ক'বলৈ বাধ্য হ'ল মই ভাবোঁ এইটোৱে হৈছে আমাৰ প্ৰথম ডাঙৰ সফলতা কাৰণ বিভিন্ন প্ৰাৰ্থীসকলে দাবী জনাই আছিলে বিভিন্ন মাধ্যমত আজিৰ পৰা 1.5 মাহ আগৰ পৰাই দাবী জনাই আছে অভাৰলেপিঙৰ সমস্যা এটা সৃষ্টি হ'ব সেই সমস্যা সমাধান কৰিব লাগে আৰু ৰিজাল্ট ঘোষণা কৰাৰ আগতেই আচলতে প্ৰাৰ্থীসকলে বা আমি সংগঠনেও Dyfi অহৰহ আমি লাগি আছিলোঁ গোটেই ইণ্টাৰনেটৰ মাজেদি ছ'চিয়েল মিডিয়াৰ মাজেদি প্ৰথমতে আমি ৰাইজক এই ক্ষেত্ৰত সজাগ কৰাৰ কাৰণে প্ৰাৰ্থীসকলৰ লগত যোগাযোগ কৰাৰ কাৰণে আৰু বিভিন্ন প্ৰাৰ্থীসকলে মুখ্যমন্ত্ৰীৰ আকৰ্ষণ ধৰি ৰাখিবলৈ এই দাবীবিলাক কৰি আহিছিলে 1.5 মাহ ধৰি আৰু তাৰপিছত বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছে আৰু আজি এটা ডাঙৰ সফলতা বুলি এইকাৰণে ক'ব লাগিব কাৰণ মুখ্যমন্ত্ৰীয়ে এই কথাটো আজি মানি লৈছে যে অভাৰলেপিং হৈছে প্ৰথম অৱস্থাততো তেওঁ অভাৰলেপিং হৈছে বুলিয়ে মানি ল'ব নোখুজিছিল তেওঁ মানি ল'ব খোজা নাছিল যে অভাৰলেপিং হৈছে বুলি অভাৰলেপিং মনৰ সৃষ্টি অভাৰলেপিং আপোনালোকে সৃষ্টি কৰিছে কি অভাৰলেপিং আমি বুজি নাপাওঁ এনেকুৱা ধৰণৰ কথা কিছুমান কৈ আছিলে কিন্তু আজি সংবাদমেলত মুখ্যমন্ত্ৰীয়ে মানি ল'বলৈ বাধ্য হ'ল যে অভাৰলেপিং হৈছে কিন্তু মানি লৈ যি ধৰণে সমস্যাটো সমাধান কৰাৰ কাৰণে উদ্যোগ ল'ব লাগিছিল আচলতে বাস্তৱত সেয়া নকৰিলে আৰু আচল গেমটো তেওঁ খেলি দিলে আচল খেলাখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খেলি দিলে যাতে সাপো মৰক লাঠিও নাভাঙক যিয়ে নীতি তেওঁ এনেকুৱা ধৰণৰ এক নীতি ল'লে কাৰণ তেওঁলোকৰ যে ভুল হৈছিল সেই কথাটো প্ৰমাণিত হৈ গ'ল তেওঁলোকৰ যিটো মেকানিজম তেওঁলোকে যিটো প্ৰক্ৰিয়া ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত যিটো প্ৰক্ৰিয়া লৈছিল সেই প্ৰক্ৰিয়া যে তাত খুঁত আছিল সেই কথাটো প্ৰমাণিত হৈ গ'ল কিন্তু তেওঁ এতিয়া ৰাস্তাটো কি কৰিব তাৰ মুকলি কি ধৰণে হ'ব মুকলি হোৱাৰ কাৰণে এটা সুবিধা তেওঁলোকৰ হাতত আছিলে যে কাট অফ নম্বৰৰ যিটো কথা আনি অতিৰিক্ত যিখিনি নিযুক্তি য'ত গ্ৰেড 3ৰ 637 আৰু গ্ৰেড 3ৰ 198 আৰু গ্ৰেড 4ৰ 637টা পোষ্টৰ সেইখিনি মুকলি কৰি ল'লে কিন্তু আগতীয়াকৈ যিহেতু তেওঁলোকে প্ৰস্তুতি কৰা নাছিলে সেইকাৰণে বাকী অভাৰলেপিঙৰ ফলত যিখিনি পদ ব্লক হৈ ৰ'ল যিখিনি খালী হৈ ওলাব সেইখিনিৰ ক্ষেত্ৰত কিন্তু সঠিক ব্যৱস্থা তেওঁ নল'লে জুলাইত এডভাৰটাইজমেণ্ট হ'ব বুলি কৈছে কিন্তু পুনৰ পৰীক্ষা গোটেই প্ৰক্ৰিয়াটো যিটো প্ৰক্ৰিয়াত চৰকাৰৰ ৰাজহুৱা আমাৰ যি ধন সেই চৰকাৰৰ ধন জড়িত হৈ আছে আৰু অন্যহাতেদি কেণ্ডিডেটসকলৰ গাঁঠিৰ ধন সেই দুইটা বস্তু জড়িত হৈ আছে কিন্তু তেওঁলোকে আকৌ গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিব আমি এটা উপায় কৈ আছো আমি এটা বাৰে বাৰে কৈ আছো প্ৰাৰ্থীসকলে কৈ আছে আমি সংগঠনে কৈ আছো যে এটা কাম কৰিব লাগে সেইটো হৈছে যে যিখন পৰৱৰ্তী তালিকা সেই পৰৱৰ্তী তালিকাখন প্ৰকাশ কৰিব লাগে নতুনকৈ পৰীক্ষা পাতি নহয় বৰঞ্চ যিহেতু কেণ্ডিডেট সমূহে পৰীক্ষাত অৱতীৰ্ণ হৈছিল কেণ্ডিডেট বিলাকে পৰীক্ষা দিছিল তেওঁলোকৰ হাতত গোটেই লিষ্ট আছে তেওঁলোকে যিমান নম্বৰ পাইছে তাৰো তেওঁলোকৰ হাতত তথ্য আছে একাৰণে আমি কৈছো যে কেণ্ডিডেট সকলৰ যেটো লিষ্ট আছে তেওঁলোকে যি নম্বৰ পাইছিল সেই নম্বৰ আছে তাৰ ভিত্তিতেই বাকি যিখিনি পোষ্টৰ কথা ক'লে
আৰু তাৰ মাজে যিটো এটা চমক সৃষ্টি কৰিবলৈ বৰ্তমান চেষ্টা কৰি আছে, এই চমক সৃষ্টি কৰা বন্ধ কৰক। আমি আপোনাৰ আন্তৰিকতা তেতিয়াহে আমি গ্ৰহণ কৰিব পাৰিম যেতিয়া এই পৰীক্ষা যেটো হৈ গ'ল তাৰ ভিত্তিতে কিয় দিব নোৱাৰে? আমাৰ সম্পূৰ্ণ এটা ডাইৰেক্ট প্ৰশ্ন, কিয় দিব নোৱাৰে? কাৰণ নম্বৰখিনি আছে, দুদিনমানৰ আগতে তেওঁলোকে গোটেই পৰীক্ষাৰ প্ৰচেছটো কমপ্লিট কৰিছে। আকৌ এটা পৰীক্ষা দিব, কিবা যুক্তি আছে? ৰাজহুৱা ধন খৰচ কৰাৰ যুক্তি আছে? কেণ্ডিডেটসকলৰ গাঁঠিৰ ধন খৰচ কৰাৰ যুক্তি আছে? তাৰ সলনি প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ কৰক, পৰৱৰ্তী তালিকাখন প্ৰকাশ কৰক যিসকল প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল তেওঁলোকৰ ভিত্তিতে। তাৰ ইতিমধ্যে আজি নতুন যিখন 22,000 আকৌ চাকৰি দিব, এইটো কথাত ওলাই গৈছে যে অহা পৰখিলৈ যি নিযুক্তি দিব, সেই যিটো ফিগাৰ দিছে সেই ফিগাৰটো গণ্ডগোলীয়া। আমি যিটো কথা কৈ আছো সেইটো কথা প্ৰকাশ হৈ গৈছে, কাৰণ 22,000 চাকৰি আকৌ জুলাইত সৃষ্টি হ'ব। এই 22,000 চাকৰিৰ আচলতে বেছিভাগেই এই অভাৰলেপিঙৰ ফলত বন্ধ হৈ যোৱা বা খালী হৈ ৰোৱা পদৰ এডভাৰটাইজমেণ্টৰ ভিত্তিতে এই 22,000 তেওঁলোক পূৰণ কৰিবগৈ। সেইকাৰণে আমি কৈছোঁ যে এই দাবী মানি লওক, পৰৱৰ্তী তালিকাখন অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ ভিত্তিতে এই পৰৱৰ্তী তালিকাখন প্ৰকাশ কৰক। আৰু এই দাবীৰ ভিত্তিত এই পৰৱৰ্তী তালিকা অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ পৰাই প্ৰকাশ কৰক, এক নম্বৰ দাবী। দ্বিতীয় হৈছে স্বচ্ছতাৰ কাৰণে প্ৰাপ্ত নম্বৰসহ প্ৰাৰ্থীৰ তালিকা কাট অফ প্ৰকাশ কৰক। আৰু আমি ইয়াক লৈ আমাৰ যি কাৰ্যসূচী অহা কাইলৈ আমাৰ চচলত দিনৰ 11 বজাৰ পৰা কাৰ্যসূচী আছে, আৰু আমি এক শান্তিপূৰ্ণ গণতান্ত্ৰিক অৱস্থান ধৰ্মঘট কৰিম। আৰু 144ৰ সম্পৰ্কে যিটো এটা ধাৰণা গৈছিলে তেনেকুৱা ধৰণৰ কোনো কথা নাই। সকলোৱে আমাৰ ভাৰতবৰ্ষৰ আমাৰ সংবিধানে আমাক শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ অধিকাৰ দিছে। আমি প্ৰশাসনৰ দ্বাৰা নিৰ্ধাৰিত যি ধৰ্ণাস্থলী আছে গুৱাহাটীৰ চচলত 6 মাইলৰ পৰা অলপ আহি পেলাই VIP ৰোডৰ ফালে আহিব লাগিব, অলপ আহিয়ে 6 মাইলৰ পৰা অকণমান আহি যি চচল চৰকাৰৰ প্ৰশাসনৰ নিৰ্ধাৰিত ধৰ্ণাস্থলী আছে, সকলো নিয়ম আমি মানি তাতে আমি এই প্ৰতিবাদ কৰিম। আৰু সকলোকে আমি এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ, কাৰণ ইয়াৰ মাজেদি আমাৰ কথাখিনি ক'ব লাগিব। ৰাইজে যেতিয়া কথা কয়, মানুহে যেতিয়া কথা কয়, অলপ হ'লেও শুনিবলৈ চৰকাৰ বাধ্য হয়। আৰু আজি সংবাদ মেলখন মনত ৰাখিব, আজিৰ সংবাদ মেল কিন্তু তাৰে এক প্ৰমাণ, কাৰণ অলপ হ'লেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুনিবলৈ বাধ্য হৈছে। আমাৰ দ্বিতীয় দাবীটো মানি ল'ব লাগিব। তেওঁ অভাৰলেপিঙৰ কথাই যিহেতু মানা নাছিল, আজি ভাল লাগিছে যে অভাৰলেপিং হৈছে বুলিতো মানি লৈছে। এতিয়া আমাৰ দ্বিতীয় পৰ্যায়ৰ যি আমাৰ সংগ্ৰাম সেয়া হৈছে যে অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ পৰাই পৰৱৰ্তী তালিকাখন প্ৰকাশ কৰিব লাগিব। নতুন এডভাৰটাইজমেণ্টৰ জৰিয়তে আমাৰ ৰাজহুৱা ধন খৰচ কৰাৰ প্ৰয়োজন নাই, এতিয়া অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ পৰাই এই প্ৰকাশ কৰিব লাগে। সেয়া হৈছে আমাৰ সংবাদমেলৰ আজি মূল কথা।